हेलो एवरीवन वेलकम टू सपना किचन। आज आमी बनाबोले ओलाइছো पनीर दो पियाजा। बोलक भिडिओটো आरम्भ करूँ। फ्रेंड्स इयात लैছো आमी हाफ किलो पनीर, 100 ग्राम प्लेन दৈ, दुटा काटी लोৱা पियाज, दुटा বিলাহী দি মিক্সিত পেষ্ট বনাই লৈছো, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ গোটা জিৰা, 1 চামুচ হালদি পাউডাৰ, 1 চামুচ জলকীয়া পাউডাৰ, ইয়াত লৈছো অলপমান জালুক, ইয়াত লৈছো দালচিনি, ইলাচি আৰু লং, ইয়াত লৈছো নহৰু আৰু আদাৰ মিক্স পেষ্ট, ইয়াত আমি এটা কেঁচা জলকীয়া মাজেদি ফালি লৈছো আৰু দুখিলা তেজপাত লৈ লৈছো। এতিয়া আমি কাটি থোৱা পনীৰ পিচ কেটাৰ ওপৰত অলপমান নিমখ ছটিয়াই আৰু অলপমান জলকীয়া পাউডাৰ ছটিয়াই মিক্স কৰি লম। এতিয়া আমি এটা কেৰাহীত ৰিফাইন তেল ঢালি তেলটো গৰম কৰি লম। এতিয়া আমাৰ তেল গৰম হৈ গৈছে। এতিয়া আমি গেছটো লো ফ্লেমত ৰাখি কাটি থোৱা পনীৰৰ পিচ কেটা ফ্ৰাই কৰি লম। পনীৰৰ পিচ কেটা আমি হালকাকৈ ফ্ৰাই কৰি লম। পনীৰৰ পিচ কেটা হালকা ফ্ৰাই হৈ গ'ল। এতিয়া আমি এখন প্লেটত ইয়াক উঠাই লম। এতিয়া আমি পনীৰ ফ্ৰাই কৰা তেলটোতে গোটা জিৰা ঢালি দিছো। তাৰ পিছত আমি শুকান জলকীয়াও দি দিম। তাৰ পিছত জালুকখিনিও দি দিম। তাৰ পিছত লং, দালচিনি আৰু ইলাচিখিনি দি দিম। তাৰ পাছত দুখিলা তেজপাত দি দিম। গেছটো লো ফ্লেমত ৰাখি আমি ইয়াক ভালদৰে ফ্ৰাই কৰি লম। গোটা মছলাখিনি ভালদৰে ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া আমি কাটি থোৱা পিয়াজখিনিও ঢালি দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখি আমি পিয়াজখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি লম। ইয়াত আমি পিয়াজখিনি ভালদৰে ফ্ৰাই কৰি ললো। এতিয়া আমি আদা আৰু নহৰুৰ মিক্স পেষ্টখিনি ইয়াত ঢালি দিম। আদা আৰু নহৰুৰ মিক্স পেষ্টখিনি ভালদৰে মিক্স কৰি লৈ এতিয়া আমি জলকীয়া পাউডাৰখিনি ঢালি দিম। এতিয়া ইয়াক ভালদৰে মিক্স কৰি লৈ ধনিয়া পাউডাৰ আৰু হালদি পাউডাৰ ঢালি দিম। ধনিয়া পাউডাৰ আৰু হালদি পাউডাৰখিনি ভালদৰে মিক্স কৰি ললো। এতিয়া আমি কাটি থোৱা কেঁচা জলকীয়া পিচ ইয়াত দি দিম। তাৰ পাছত আমি বিলাহীৰ পেষ্টখিনিও ঢালি দিম। গেছটো লো ফ্লেমত ৰাখি বিলাহীৰ পেষ্টখিনি মছলাখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম। বিলাহীৰ পেষ্টখিনি ভালদৰে মছলাখিনিৰ লগত মিক্স কৰি ল'লোঁ। এতিয়া আমি গেছটো লো ফ্লেমত ৰাখি 3 মিনিটলৈকে ইয়াক ঢাকি ৰাখিম। ইয়াত আমাৰ 3 মিনিট হৈ গ'ল। এতিয়া আমি সোৱাদ অনুসৰি নিমখ 1 চামুচ দি দিম। নিমখখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত এতিয়া আমি প্লেন দৈখিনি ইয়াত দি দিম। গেছটো মিডিয়াম ফ্লেমত কৰি ইয়াক আমি ভালদৰে মিক্স কৰি ল'ম।
দৈখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া আমি অকণমান পানী দি দিম। পানীখিনি দিয়াৰ পাছত ইয়াক ভালদৰে হাতাখনেৰে মিক্স কৰি ল'ম। গেছটো মিডিয়াম ফ্লেমত ৰাখি ইয়াক আমি 10 মিনিট ঢাকি ৰাখিম। ইয়াত আমাৰ 10 মিনিট সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি কাটি থোৱা পনীৰৰ পিচকেইটাও দি দিম। এতিয়া আমি পনীৰৰ পিচকেইটা গ্ৰেভিখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি ইয়াক 5 মিনিট ঢাকি ৰাখিম। এতিয়া আমি আনটো গেছত ফ্ৰাই পেন এখন গৰম কৰি লৈ 1 চামুচ বাটাৰ ঢালি দিছোঁ। আমি ইয়াত অলপ ডাঙৰ সাইজত পিঁয়াজ কাটি লৈছিলোঁ। এতিয়া আমি বাটাৰখিনিৰ লগত পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া আমি নিজৰ হিচাপত অলপমান হালধি ঢালি দিম। হালধিখিনি দিয়াৰ পিছত ইয়াক ভালদৰে মিক্স কৰি লৈ অলপমান পিঁয়াজখিনি হালকা ফ্ৰাই কৰি ল'ম। এতিয়া আমি পিঁয়াজখিনি ভালদৰে হালকা ফ্ৰাই কৰি ল'লোঁ। এতিয়া আমাৰ 5 মিনিট কমপ্লিট হৈ গ'ল। এতিয়া আমি ফ্ৰাই কৰি লোৱা পিঁয়াজখিনি পনীৰখিনিৰ ওপৰত ঢালি দিম। পিঁয়াজখিনি এতিয়া পনীৰখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি অলপমান কস্তুৰী মেথি ঢালি দিম। ফ্ৰেণ্ডছ, আজিৰ এই ৰেচিপিৰ ভিডিঅ'টো চাই কেনেকৈ লাগিল কমেণ্ট কৰি ক'ব। ভাল লাগিল যদি লাইক, ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। ব'লক ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ। তেতিয়ালৈকে বাই বাই।